প্ৰক্ৰিয়া ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা আকৌ আৰম্ভ হ'ব আৰু আমি চৰকাৰৰ ওচৰত আৰ্জি পেছ কৰিছোঁ আমি গোটেইখিনি দি থৈছোঁ কিন্তু এডিশ্যনেল মেন পাৱাৰৰ কাৰণে আৰু নিযুক্তি হ'ব আৰু নিযুক্তিৰ প্ৰক্ৰিয়াৰ ষ্টাইল কিছুমান আমি এতিয়া বদলাম আমাক লাগে সক্ষম মানুহ কৰ্মঠ মানুহ আমাক যিটো পোষ্টত যি ধৰণৰ মানুহ লাগে আমি তেনেকুৱা লাগে আমাক এতিয়া কম্পিউটাৰ এক্সপাৰ্টছ লাগে চাইবাৰ ক্ৰাইম ইত্যাদিবিলাকৰ ক্ষেত্ৰত আমাক পাব্লিকৰ কাৰণে বা আগবাঢ়িবৰ কাৰণে আমাক উইমেন এণ্ড চাইল্ড অৰিয়েণ্টেড ক্ৰাইমছৰ কাৰণে আমাক এটা বিশেষ ধৰণৰ মানুহ লাগে আমাক চাইণ্টিফিক ইনভেষ্টিগেশ্যনৰ কাৰণে বিশেষ ধৰণৰ মানুহ লাগে কিন্তু যুদ্ধ কৰিবলৈ আমাক বেলেগ ধৰণৰ মানুহ লাগে গতিকে আমাৰ যুদ্ধ কৰিবলৈ পণ্ডিতবোৰ নহ'লেও হ'ব আমাক গতিকে আমি এতিয়া টাফ ল'ৰা লাগে টাফ ছোৱালী লাগে বীৰাংগনা বনাম আমি গতিকে আমি যি ধৰণৰ লাগে তেনেধৰণৰ নিযুক্তিৰ কোৱালিফিকেশ্যনবিলাক নিৰ্ধাৰণ কৰিম আগতে এইটো চলি আহিছে কাৰণে এইটোকে চলি থাকিব এইটো নহয় মই ইতিমধ্যে চৰকাৰৰ ওচৰত দাখিল কৰিছোঁ কমাণ্ডো বেটেলিয়ন 5টা বনাম তাতে যদি কনচেপ্ট পেপাৰ মই নিজে লিখিছোঁ এইটো আলোচনা কৰিছোঁ মোৰ অফিচাৰবিলাকৰ লগত আৰু আমি যিটো এটা এইটো কেতিয়াও নোহোৱাকৈ আমি নোহোৱা কথা আমি মেট্ৰিক পাছ নহ'লেও হ'ব কমাণ্ডো হ'বলৈ মোক লাগে স্বাস্থ্য মোক লাগে তাৰ সাহস অদম্য দুৰ্যেয় এটা অসমীয়া যুঁজাৰু ল'ৰা মোক তেনেকুৱা কমাণ্ডো লাগে মোক এনে এগাল পণ্ডিতালি কৰি ডাঙৰ ডাঙৰ চিঠি লিখা বা এইবোৰ কিবা লিখি থাকিব নালাগে গতিকে তেওঁক আমি ফেচিলিটিজ দিব লাগিব আমি তেওঁক ভাল জেগা দিব লাগিব থাকিবলৈ আৰু তেওঁক ট্ৰেইনিং কৰিব লাগিব টপ কোৱালিটি ট্ৰেইনিং আৰু ঠিক তেনেকৈ আমি 2টা ল এণ্ড অৰ্ডাৰ কমাণ্ডো বেটেলিয়ন আৰু 3টা এণ্টি ইনচাৰ্জেঞ্চিয়ে হওক এণ্টি হাইজেকিং হওক আৰ্বান ৱাৰফেয়াৰ হওক ইত্যাদি ধৰণৰ লাগিব কাৰণে আমি তেনেধৰণৰ কমাণ্ডো ঠিক আছে গতিকে সেইখিনি কৰিবলৈ যাওঁতে আমি কোৱালিফিকেশ্যন তেনেধৰণে আমি নিৰ্ধাৰণ কৰিম নিশ্চয় অতি সোনকালে এইখিনিৰ কাৰণেও আমাৰ ৰিক্ৰুটমেণ্ট আৰম্ভ হ'ব ছেপ্টেম্বৰ 1 তাৰিখৰ পৰাতো চলি থকা ৰিক্ৰুটমেণ্টটো পুনৰ ভাল হ'ব